Oh, hello, namaskar, welcome back to my YouTube channel. Here comes the one আজি লৈ আহিছো এটা বেলেগ টাইপৰ ভিডিও বেলেগ মানে বাইক ৰিলেটেড তো চাই লওক মই কৈ আছো প্ৰথমবাৰ গোটেই ডিটেইলছ খিনি কি কেনেকৈ কি হৈছে মানে When you see me you better run play duck duck goose with my gun When you see me you better run যদি আপোনালোকৰ বুলেট আছে ক্লাছিক 350 হোক বা 500 হোক বা যিয়ে নহওক বা আপোনালোকৰ ৰয়েল এনফিল্ডৰ যি বাইকে হোক বা হিমালয়ন আছে বা কিবা আছে যদি ইয়াৰ এক্সেলটাৰ কেবল ছিগে মানে এইটো চক এইটো থ্ৰটেলৰ এইটো ছিগে এইডাল দেখিছে এইডাল ছিগিছে ক'ৰবাত গৈ আছে ধৰক তেতিয়া ছিগিছে এইটো দেখিছে ছিগি গ'ল এতিয়াতো বাইকখন চলাব নোৱাৰিব তো এইডাল লগাবই লাগিব কাৰণ ইয়াত মাখি থাকে এডাল এফালদি গৈ ইফালদি থাকে এফালদি মই ইফালে এইটো চাইডে বস্তু দেখাই দিছোঁ আপোনালোকক চাই লওক এইটো চাই লওক এইটো হয় এক্সেলটাৰ এইটো মাখিটো ইয়াত লাগি আছে দেখিছে মাখিটো ইয়াতে থাকে ইয়াৰ পৰা কেবুলডালটো এইডাল ছিগি গ'ল এতিয়া মই থ্ৰটেলডাল দিছোঁ চক কিন্তু কাম কৰা নাই তো কেনেকৈ আপোনালোকে মানে যদি ক'ৰবাত গৈ আছে ধৰক ছিগি গ'ল কেনেকৈ আহিব ঘৰলৈ মই সেইটো প্ৰচেছ দেখাই দিম গুচি আহিব পাৰিব কিন্তু লগাই ল'ব মানে কিন্তু ফচি নাযায় যাতে ক'ৰবাত গৈ থাকিলেও যাতে ফচি নাযায় সেইটো জেগাত তো আহিব কেনেকৈ সেইটো কি কৰিব তেতিয়া মই খাইছোঁ তো বাইকখন চব অন কৰি ল'লোঁ চাবি দিলোঁ এইটো নৰ্মেল ষ্টাৰ্ট হ'ব এতিয়া ষ্টাৰ্ট হ'ব দেখিছে তাৰমানে কি ক'ব এই নটটো দেখিছে এইটো ৰেচৰ নট হয় কাৰণ এই বস্তুটো দাঙে এই বস্তুটো এই দেখিছে ৰেচ বাঢ়িছে ৰেচ বাঢ়ে এতিয়া আপোনালোকে এইটো পকাই পূৰা ৰেচটো বঢ়াই ল'ব তো মই বঢ়াই দিছোঁ ৰেচটো অলপ ৰেচটো বঢ়াই মই গুচি যাম ক্লাছ দি পেলাই গিয়াৰ লগাই খালি আপোনালোকৰ এক্সেলটাৰডালে কাম নকৰিব তো দেখিলে এইটো নটটো পকাই দিব ৰেচটো বাঢ়ি যাব তেতিয়া খালি এক্সেলটাৰডালে কাম নকৰে ডাইৰেক্ট ক্লাছতে চলাই থাকিব লাগিব ক্লাছ মিলাই গিয়াৰ লগাই থ্ৰটেল পকাই লাভ নাই তেনেকৈ বেছি নবঢ়াব ফুল কৰি ল'লে বহুত মানে গিয়াৰটো লগাই এৰি দিলে গুচি যাব এটা লিমিটত পকাই ৰখাই ল'ব খালি এইখন মই কৈ দিছোঁ এইটো BS4লৈকেহে কাম দিব BS6ৰ বাইকত কাম নকৰে এইটো কাৰণ BS6ত কাৰ্বৰ্টাৰ নাহে ফিল্ডিং ৰিয়েকশ্যন আহিছে তাত আপোনালোকে ৰেচটো মিলাবলৈ এনেকৈ নোৱাৰিব ডাইৰেক্ট অ'পেন এনেকৈ নট তাত বহুত বেলেগ ছিষ্টেম হয় চেঞ্চৰ কেইবাটাও লাগি আছে এইটো BS4লৈকেহে পাৰিব মই কৈ দিছোঁ BS4লৈকে যিকেইখন ৰয়েল এনফিল্ডৰ বাইক আছে বা বেলেগ বাইক হ'লেও হ'ল যি কোম্পানীৰ বাইক নহওক BS4লৈকে কাৰ্বৰ্টাৰ যাৰ আছে এক্সেলটো কৰিবলৈ এনেকৈ থাকে মানে ৰেচ এইটো সেইবিলাক বাইকতহে পাৰিব বাকিব নোৱাৰিব তো মই এতিয়া দেখাই আছোঁ মই কেনেকৈ লগালোঁ দেখিলে এতিয়া মই চলাই যাম সেইটো দেখাই আছোঁ আপোনালোক গিয়াৰ বক্সে বহুত কষ্ট পায় গিয়াৰ বক্স ভাগি যাব এইটো যদি এনেকৈ বেছিকৈ চলাই দিয়ে চাই দেখিছে চ' বন্ধুসকল দেখিছে এইটো মানে ক্ৰুজ কণ্ট্ৰল হৈ আছে ক্ৰুজ কণ্ট্ৰল এতিয়া পূৰা 20তে গৈ আছে আপুনি মিটাৰ চাই লওক 20তে আছে দেখিছে 20তে ৰখি গ'ল এইটো মই হাত দেখাই দিছোঁ চাওক এইটো এক্সেলটাৰ কেবুল এডাল দেখাই দিছোঁ এক্সেলটাৰ মই চোৱাই নাই অট'মেটিক গৈ আছে ৰেচ বঢ়াই থোৱা আছে তো ক্ৰুজ কণ্ট্ৰল কৰি দিছোঁ এইটো ক্ৰুজ কণ্ট্ৰল বুলি কয় এতিয়া ক্ৰুজ কণ্ট্ৰল অট'মেটিক 20তে গৈ থাকিব আৰু যদি ৰেচটো বঢ়াই দিয়ে আৰু যাব তেতিয়া স্পীড 30 মানলৈ আহি যাব তো মই ইমান বঢ়াই লোৱা নাই এইটো লিমিটতে গৈ আছোঁ তো এনেকৈ গৈ থাকিব পাৰিব আপোনালোকে যদি এক্সেলটাৰ কেবুল ছিগি যায় এইটোতো লগাব লাগিব কিন্তু আপোনালোকে কিবা ধৰক গৈ আছে ক'ৰবাত পটককেতো মেকানিক নাপাব ন তাত ছিগি গ'লে আপোনালোকে তেতিয়াতো আহিবইতো লাগিব ঠেলিটো কেনেকৈ আহিব ৰয়েল এনফিল্ডৰ বাইক এখন ঠেলি অহাটো ইমান সম্ভৱ নহয় বহুত জাম থাকে বহুত গধুৰ গতিকে এনেকৈ আহিব লাগিব এইটো প্ৰচেছ মই দেখাই আছোঁ দেখিলে তো লগোৱাখিনি মই দেখাই দিম কেনেকৈ লগায় চ' বন্ধুসকল লগোৱাখিনি মই দেখাই দিম নেক্সট কেনেকৈ লগায় কেবুল কেনেকৈ লগায় কি প্ৰচেছ কি চেঞ্জ কৰিব লাগে কি খুলিব লাগে নহ'লে এইটো ভিডিঅ'ত দেখালে বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইকাৰণে এটা নেক্সট ভিডিঅ'ত মই দেখাই দিম ইয়াৰ পিছত যোনটো ভিডিঅ' আহিব সেইটো ভিডিঅ'তে আপোনালোকে চাবলৈ পাব কেনেকৈ কি প্ৰচেছ কেনেকৈ সলাই কেবুল কেনেকুৱা আহে কেবুলডাল কিমান দাম লয় কি খুলিব লাগে বাইক মানে বুলেটখন তো আজি যদি চাই এই ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব কমেণ্ট কৰি মোক জনাব
আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু গিয়েৰ অসম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু তেতিয়াহ'লে আকৌ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায়